हेलो गाइस আপোনালোকৰ যদি ফেসবুক একাউণ্টটো লক হৈ গৈছে মানে আপোনালোকৰ একাউণ্টটো লক হৈ গৈছে আপোনালোকে কেনেকৈ খুলিব আপোনালোকৰ খুলিবলৈ কেনেকৈ কি লাগিব কি ডকুমেণ্ট লাগিব আপোনালোকে আজি এই ভিডিঅ'টোত সম্পূৰ্ণকৈ পাব আৰু আপোনালোকৰ ফেসবুকটো লকটো খুলিব পাৰে আপোনালোকৰ একাউণ্টটো লক এতিয়া বলক গো টু স্ক্ৰীন এতিয়া আপোনালোকৰ একাউণ্টটো ওপেন কৰি ল'ব আৰু এনেকৈ চাবলৈ পাব আপোনালোকে কিয়ৰ কাৰণে লক হৈছে আপোনাৰ একাউণ্টটো আপুনি ইয়াত পঢ়ি ল'ব পাৰে সকলো ডিটেইলছ দিয়া আছে পিছত আপোনালোকে গেট ষ্টাৰ্টত আপোনালোকে ক্লিক কৰি দিব আৰু এনেকৈ এটা নতুন পেজ খোল খাব আপোনালোকে নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আৰু এটা পেজ এনেকৈ আহি যাব এনেকৈ ক্লিক কৰি দিব আৰু এনেকৈ আহিব মোৰ বাৰু নেটটো স্লো আছে তথাপিও আপোনালোকক দেখুৱাবলৈ যত্ন লৈছোঁ আৰু এনেকৈ আহিব আপোনালোকৰ অপশ্যন থাকিব গেট এ কোড বাই আপোনালোকৰ জিমেইল এইটো জিমেইলত আপোনালোকে কোডটো যাব কোডটো দিলে তেতিয়া আপোনাৰ লকটো খুলিব আপোনালোকৰ জিমেইলটো ইয়াত শ্ব' কৰাব আপোনালোকে জিমেইলটো চাই আপোনালোকে জিমেইলত কোডটো আপোনালোকে চেণ্ড কৰাব পাৰে মই বাৰু চেণ্ড নকৰাওঁ মই মোৰ বাৰ্থডে যিটো তাৰিখ জন্মৰ তাৰিখ এই জন্মৰ তাৰিখটো আমি ইয়াত দিম তাত এই লকটো আনলক হ'ব মানে ফেচবুক লকটো আনলক হ'ব মই ইয়াত দি দিলোঁ মোৰ বাৰ্থডেখন আপোনালোকে এনেকৈ দি দিব আপোনালোকৰ বাৰ্থডে আৰু নেক্সটত ক্লিক কৰি দিব আৰু এবাৰ নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰি দিব আপোনালোকে আৰু এবাৰ কৰি দিব নেক্সটত মাৰি যাব আপোনালোকে আৰু আপোনালোকৰ একাউণ্টটো মানে লকটো আনলক হৈ পৰিব এনেকৈ আপোনালোকে খুলিব পাৰিব আপোনালোকৰ ফেচবুক একাউণ্ট লক এনেকৈ আপোনালোকে নেক্সট কৰি আপোনালোকে মাৰি থাকক আৰু আপোনাৰ লকটো আনলক হৈ পৰিব তো জাষ্ট ইয়াত ক্লিক কৰি দিব আৰু আপোনালোকৰ লকটো খোল খাব